Guys, welcome back. Welcome back. Hello channel, welcome to my guys. Hello guys, welcome back to my YouTube channel. Kali rati khua okoman dei hoy gole to karone etia uthabo okoman dei hoy goise. Etia 10টা বাজি গৈছে। মানে কথাটো কি হল কালি ৰাতি মই কমিশন ওয়াৰ্কৰ কাম কৰি থাকিবলগীয়া হৈছিল। নতুনকৈ অৰ্ডাৰ এখন পাইছো গতিকে হেখন আকি আছিল। এটো কাৰণে ৰাতি শুওঁতে অকনমান দেৰি হৈ গল আৰু আজিৰ ব্লগটো আপোনালোকে অকনমান বেলেগ ধৰণৰ দেখিব কাৰণ আজি মই শুট কৰি আছো A day in my life. গতিকে আজি মই কি কৰো কোড যাও কি কৰো গোটেইবিলাক আপোনালোকক দেখুৱাম। আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব। মই কোনো ডাঙৰ সেলিব্ৰিটি নহয় যে আপোনালোকে মোৰ লাইফত কি হৈ আছে কি নাই হোৱা এইবিলাক চাবৰ কাৰণে ইন্টাৰেষ্টেড। তথাপিও অকমান বেলেগ ধৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰো যে ভিডিওটো চাই আপোনালোকে ভাল পাব। অলপ ইফালে যোৱাৰো প্ল্যান আছে। গতিকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। মই যাওঁ মুখ ধুই চাহ খাই লওঁ। ৰাতিপুৱা মায়ে ধুনীয়াকৈ চাহ কাপ বনাই দিলে আৰু চাহৰ লগত এফালে আছিলে মমছ মেজিক আৰু অৰিঅ' বিস্কুট। আৰু মই একচুৱেলি ৰাতিপুৱা লাল চাহে খাই ভাল পাওঁ, গাখীৰ চাহ নাখাওঁ তেনেকৈ। আৰু আজিকালি ফ্ৰী টাইম বুলিবলৈ তেনেকৈ নাইকিয়াই হ'ল। ফ'কাছটো লক হৈ আছেনে? আছে ঠিকে আছে। বাৰু যিমানেই যি কাম নলওক ৰাতিপুৱা গিটাৰখন এবাৰ চুবলৈ পালেহে মনটো ভাল লাগে। আৰু সদায় এনেকৈ ৰাতিপুৱা চাহ খাই উঠাৰ পিছত 5 মিনিটৰ কাৰণে হ'লেও মই গিটাৰখন বজাওঁ। অ'কে গাইজ, এতিয়া টাইম হৈ গ'ল অকণমান চাফাই অভিযানৰ। মানে কথাটো কি হ'ল লকডাউনৰ পিছৰ পৰা মই ঘৰত থাকিবলৈকে পোৱা নাই। গতিকে মোৰ ৰুমত মোৰ যিমানবিলাক বস্তু আছে মিউজিকৰ হওক আৰ্টৰ যিমানবিলাক বস্তু আছে চব ধূলি বালি পৰি অৱস্থা নাইকিয়া হৈ আছে। গতিকে অকণমান চাফ চিকুণ কৰি লওঁ। আৰু এখন বিচনা অৱস্থাই নাই, বিচনা পৰাই নাই। ছবিৰ বস্তুবিলাক বহুত দিন হ'ল মই ভালদৰে ইউজে কৰিবলৈ পোৱা নাই। সেইকাৰণে মোৰ যিটো আৰ্ট চেনেল আছে জেনিথ আৰ্ট ষ্টুডিঅ' তাতো মই ভিডিঅ' আপলোড কৰিব পৰা নাই। আৰু সেইকাৰণে পুৰণা স্কেটছ কেনভাছ এইবিলাক গোটেই ধূলি বালি পৰি লেতেৰা হৈ আছিলে। সেইকাৰণে অকণমান চাফ চিকুণ কৰি ল'লোঁ। আৰু এই বিচনাখন যিটো চুকত আছে ইয়াত মই সৰুকৈ ডাবিং ৰুম এটা বনোৱাৰ কথা ভাবি আছোঁ। আৰু যিসকল লোকে মোৰ বিষয়ে ভালদৰে নাজানে তেওঁলোকক মই কৈ দিব বিচাৰিছোঁ যে মই আৰ্ট কৰোঁ আৰু আৰ্টৰ লগতে মই মিউজিকৰ লগতো জড়িত। গিটাৰ বজাওঁ, গানো গাওঁ অলপ চলপ। গতিকে সেইকাৰণে সৰুৰে পৰা এটা ড্ৰিম আছিলে যে মই নিজৰ ষ্টুডিঅ' এটা বনাওঁ। আৰু তাৰ কাৰণে একচুৱেলি এটা দুটাকৈ মই বস্তুবিলাক গোটাই আছোঁ। আৰু এতিয়া এই বিচনাখন যিটো চুকত আছে তাত সৰুকৈ মই ডাবিং ৰুম এটা বনোৱাৰ কথা ভাবি আছোঁ। টাইবৰ্ড কেইখনমান জইন কৰি পেলাই চাউণ্ড প্ৰুফ কৰিবলৈ অকণমান ট্ৰাই কৰিম। গতিকে এইবিলাকো ভিডিঅ' আহি আছে। আৰু মোৰ এই গোটেই ৰুমটো মই আৰ্ট আৰু মিউজিকৰ কাৰণে অলপ ষ্টুডিঅ' নিচিনা বনাই পেলাম। এতিয়া গাটো ধুই লওঁগৈ, খাই বৈ অকণমান ওলাই যাব লাগিব। অলপ কাম কেইটামান আছে। ওচৰতে আৰ্ট স্কুলৰ মিটিং এখন আছে গতিকে তালৈও যাব লাগিব। আৰু মিটিঙৰ পৰা ভাবিছোঁ বাহিৰে মই তিতাবৰৰ পৰা আহোঁগৈ। মানে মোৰ লগৰ সীমান্তৰ ঘৰৰ পৰা আহিবগৈ লাগিব। ঠাণ্ডা পানীয়ে কোনোমতে গাটো ধুই আহিলোঁ আৰু এতিয়া মিটিং এখন আছে তালৈ যাব লাগিব। আজি বতৰটো অকণমান ডাৱৰীয়া, এইটো কাৰণে মোৰ গুটি উঠা যিটো হুডি আছে সেইটো পিন্ধি ল'লোঁ আৰু তাৰ ওপৰত লেয়াৰিং কৰি আৰু এটা পিন্ধি ল'লোঁ আৰু তাৰপিছত অকণমান ফুচফুচ দিওঁ। আৰু এতিয়া ধুনীয়াকৈ খানাটো খাই ল'ব লাগে। পিছে কথাটো হ'ল কি মা ঘৰত নাই, এতিয়া কিবা ৰাখি থৈ গৈছে খাবলৈ। এইফালে ভাত আছে আৰু বইল ডিম এটা আছে। আৰু মই মানুহটো ক্ষীণ যে সেইকাৰণে বৰ বেছি ভাত নাখাওঁ, তাকৰকৈ কেইটামান লৈ লৈছোঁ। আৰু পিছে কথাটো হ'ল কি দাইলটো অকণমান ঠাণ্ডা হৈ গ'ল, সেইকাৰণে আকৌ গেছত উঠাই অকণমান গৰম কৰি লৈছোঁ। আৰু ভাত সাজ জুতি লগাই খাবলৈ একচুৱেলি বৰ এগালমান আইটেমৰ প্ৰয়োজন নাই। আৰু সেইটো কাৰণে মই গেছতে এনেকৈ পাপৰ এখন পুৰি লৈছোঁ। আৰু পাপৰ ভাজি খোৱাতকৈ একচুৱেলি এনেকৈ সেকি খোৱাতহে আচল মজা। গতিকে আজিৰ ভাত সাজৰ স্পেচিয়েল আইটেম হৈ গ'ল দাইল, বইল ডিম, বইল আলু, পোৰা পাপৰ আৰু লগতে কেইটামান শুকান বুট। আৰু লগত আছে এইফালে পানী নহ'লেনো কেনেকৈ হ'ব ন। গতিকে এনেকৈয়ে ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আৰু খানা পিনা খাই মেলি হৈ গ'ল। পিছে খাই থাকোঁতেহে কথা এটা মনলৈ আহিলে। মানে কথাটো কি হ'ল মই মিটিংখনলৈ যাম বুলি ওলাইছিলোঁতো, বোলো যাম আৰু মিটিংখন আছে। পিছে খাই থাকোঁতেহে কথাটো মনলৈ আহিলে যে মিটিংখন আজি নহয়, মিটিংখন কাইলৈহে আছে। মানে প্ৰথমতে আজিৰ ডেটটোতে আছিলে, কিন্তু এটা বিশেষ কাৰণত পিছুৱাই দিবলগীয়া হ'ল আৰু সেই কথাটো মই পাহৰি থাকিলোঁ। কিন্তু একো নাই, মই তিতাবৰ যোৱা প্লেন এটাও আছিলে আমাৰ লগৰ সীমান্তৰ ঘৰলৈ। গতিকে একো নাই, এতিয়া তালৈকে ওলাই যাওঁ। আৰু মই এতিয়া যিহেতু চাইকেল চলাই যাম গতিকে নো জিন্স, ট্ৰেকপেণ্ট ইজ দ্য বেষ্ট। কি পিন্ধিলা এখন? হে
Guys, welcome back. Welcome back. Welcome back to my channel. Jadi video tu চাই ভাল পালে তেন্তে লাইক কৰিব সাবস্ক্রাইব কৰি দিব কি কৰি দিব So guys, এজনী আছিল ডোনা মোৰ দাদাৰ ছোৱালী গতিকে তাই যিকিটা কথা কৈছে এইকিটা কাম আপোনালোকে কৰি দিব আৰু সাবস্ক্রাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই যিবিলাক ভিডিও আপলোড কৰিম তাৰ নটিফিকেশন বিলাক আপোনালোকে লগালগ পাই যাব আৰু মই এতিয়া তিতাবৰ গৈ আছো মোৰ লগৰ সীমান্তৰ ঘৰলে এফালে শৰ্টকাট এটা আছে এফালে দি যাম এতিয়া টাউন হৈ পেলাই নাযাওঁ আহোঁতে টাউন হৈ আহিব লাগিব ভাই ভাই ৰাস্তা দেখা এতিয়া যাব লাগিব এফালে ৰাইট সাইডে ও গিলান বুজি আৰ হল যাও হে এটা পালি তো গাইজ মই এতিয়া সীমান্তহঁতৰ ঘৰ আহি পাই গ'লোহি সিহঁতৰ ঘৰৰ পৰা বস্তু এটা আনিবলৈ আহিছোঁ 8 তাৰিখে আৰ্টৰ এক্সিবিশ্যন এখন আছে গতিকে তাৰ কাৰণে ফটো ফ্ৰেম আনিবগৈ লাগিব সেইকাৰণে মই ইয়াৰ পৰা যিটো ট্ৰেভেলিং বেগ আছে বেগটো আনিবলৈ আহিছোঁ আৰু এতিয়া ল'ৰাই চাহ খোৱাবলৈ নিম বুলি কৈছে ক'ত খামগৈ চাহ হে আৰু সীমান্তহঁতৰ ঘৰটো চেৰি ৰোডত হয় এফালে বেছিকৰ ফালে এতিয়া ওলাই আহিছোঁ আগত চাহৰ দোকান এখন আছে গতিকে চাহ একাপ খাই লওঁগে চাহটো আকৌ য'তে ত'তে পালে নহ'ব না জিপে থকা দোকান লাগিব উই আৰ কেছলেছ আৰু বেছিক তিনিআলিত আজিৰ আবেলিৰ চাহকাপ সীমান্তৰ নামত না একেবাৰে নহয় মোৰ নামতে হয় ই চাহ খুৱাম বুলি আনিলেহে পিছে 1 টকা নিদিলে লাষ্টত মইহে পইচা দিবলগীয়া হৈছে আৰু এইফালে চাহৰ লগত চিংৰা আৰু লালমোহন খালোঁ চাহটো খালোঁ আৰু ইয়াত এতিয়া এটিএমৰ পৰা অকণমান ধন উলিয়াই লওঁ একাউণ্টত বৰ বেছি পইচা নাই তথাপিও ভুলতে কিজানি পইচা এসোপামান ওলাই আহে সেইকাৰণে এনেকৈ হাতখন পাতিছিলোঁ পিছে এখন নোটহে ওলালে আৰু সীমান্তই যিহেতু চাহ খুৱাবলৈ নিম বুলি কৈ পইচাটো নিদিলে সেইকাৰণে ইয়াক মই লেজ খুৱাবলৈ অকণমান কামোৰ দিলোঁ আৰু আমেৰিকান লেজ কাৰ কাৰ ফেভৰেট হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু এনেকৈ কিছু সময় সীমান্তৰ লগৰজনৰ দোকানত স্পেণ্ড কৰিলোঁ মাজে মাজে আৰ্টৰ কথা পাতিলোঁ কামৰ কথা পাতিলোঁ তথাপিও কিমান নোৱাৰো কামৰ কথাকে পাতি থাকিম সেইকাৰণে মাজে মাজে দুই এটা ফটোৱা কথাও পাতিলোঁ So guys, আজি আবেলিটো এফালে আমাৰ সীমান্তহঁতৰ ইয়াতে স্পেণ্ড কৰিলোঁ ধুনীয়াকৈ চাহ তাহ খালোঁ মেলিলোঁ আৰু ইয়াৰ পৰা একচুৱেলি মই বস্তু এটা নিবলৈহে আহিছিলোঁ এতিয়া যিটো বস্তু নিবলৈ আহিছিলোঁ সোনকালে উলিয়াই দিয়া আৰু লওঁ পেলাই যাওঁ এদিনৰ ভাড়া দিয়া বেগটো দিয়া লওঁ আৰু যাওঁ এফালে আন্ধাৰ হৈ আহিছে এফালে গোটেই বেছি পোহৰহে আহিছে দেখোন চ' এই বেগটো ল'ব লাগিব এতিয়া ইয়াৰ ভিতৰত মোৰ এইটো সোমোৱাই দিব লাগিব তুমি এটা কাম কৰিব পাৰিলা মাজুলী যাওঁতে এইটো লৈ যোৱা হ'লে ইয়াৰ ভিতৰতে ৰাতি শুই থাকিব পাৰিলো তেনেকৈ শ্লিপিং বেগৰ নিচিনাকৈ অঁ ই ধুনীয়াকৈ সোমাই যাব ফাইনেলি ঘৰ আহি পাই গ'লোহি এইটো বেগটো আনিব গৈছিলোঁ এতিয়া অকণমান জিৰাই খটাই অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ ছবি আঁকিবৰ কাৰণে বহিব লাগিব গতিকে এতিয়া অকণমান ফ্ৰেছ হৈ আহোঁগৈ তিতাবৰত চাহ খাইছিলোঁ যদিও ঘৰত আকৌ একাপ চাহ উইথ চিংৰা এণ্ড বুনিয়া হোটেলৰ চাহবিলাক যিমানেই ধুনীয়া নহওক ঘৰত আহি চাহকাপ খাবলৈ পালেহে একচুৱেলি মাইণ্ডটো বেছি ফ্ৰেছ লাগে আৰু চাহ খাই থাকোঁতে এইফালে টিভিত দি আছিলে মেন ভাৰ্চেছ ৱাইল্ড কেকেটো এটা খাই আছিলে বাৰু যি কি নহওক চাহ তাহ খাই অলপ জিৰাই ল'লোঁ আৰু তাৰপিছত আকৌ বেক টু ৱৰ্ক মানে মোৰ কাম হ'ল ছবি অঁকাটো দুদিন পিছত আৰ্টৰ এক্সিবিশ্যন এখন আছে তাৰ কাৰণে মই সীমান্তৰ পৰা বেগটো আনিব গৈছিলোঁ আৰু তাৰে কামত লাগি আছোঁ আৰু তাৰ লগতে কমিশ্যন ৱৰ্ক এখনো মই বনাই আছোঁ আৰু সেইটো কাৰণে একচুৱেলি মই ঘৰৰ পৰা ওলাবলৈ সময় পোৱা নাই সেইকাৰণে ব্লগবিলাক আহোঁতে অকণমান 2-3 লেট হৈ গৈছে আৰু মই কৰা আৰ্টবিলাক যদি আপোনালোকে চাব বিচাৰে তেন্তে ইনষ্টাগ্ৰামত আপোনালোকে মোক ফ'ল' কৰক তাত গোটেই ফটোবিলাক ধুনীয়াকৈ দি থোৱা আছে গতিকে এতিয়া আপোনালোকে ফ'ল' কৰি লওক আৰু এইফালে আঁকি থাকোঁতে মায়ে ভাত খাবলৈ মাতিলেই নহয় যাওঁচোন কি কিনো আছে ভাতৰ লগত দিনত কৈছিলোঁ নহয় আজি বতৰটো অকণমান ডাৱৰীয়া বুলি আৰু এইফালে চাওক না কি বনাইছে পকৰি আৰু এনেকুৱা বতৰত এনেকুৱা খানা খাবলৈ পালে মনটোৱে ভাল লাগি যায় চ' গাইজ খানাটো খাই মেলি আহিলোঁ আৰু কথাবিলাক অকণমান সৰুকৈ কৈছোঁ মানে কথাটো কি হ'ল খাই বৈ আহি এতিয়া মইহে সাৰ পাই আছোঁ কাৰণ ৰাতি হ'ল যিহেতু মাহঁত খাই বৈ শুই আছে দিনত মই যিমানেই চিঞৰি নাথাকোঁ মাতডাল ইমান ডাঙৰ নহয় কিন্তু ৰাতি যদি মই সৰুকৈ শব্দ এটাও কৰোঁ সেইটো বহুত ডাঙৰ হৈ যায় কাৰণ চবফালে পৰিৱেশটো ঠাণ্ডা হৈ থাকে আৰু ক্ৰিয়েটিভ কামবিলাক যেনে মিউজিকৰ কাম কৰা আৰ্ট কৰা এনেকুৱা কামবিলাক ৰাতি কৰি বেছি ভাল লাগে আচলতে আৰু সেইটো কাৰণে মই আকৌ এতিয়া আৰ্ট কৰিবলৈ বহি লৈছোঁ
এতিয়া আকৌ বেক টু ৱৰ্ক। পিছে লাইটকেইটা এনেকৈ জ্বলি থাকিলে কিবা ফিলটো নাহে আৰু মই নুমুৱাই দিওঁ। 1 2 3 এতিয়াহে মজা লাগিব ছবি আঁকি। ৰাতি বহুত হ'ল, প্ৰায় 2টামান বাজিছে এতিয়া। কাম কৰি আছোঁ কাৰণে টোপনিটো ইমান অহা নাই, তথাপিও কিবা এটা খাবলৈ মন গ'ল। আৰু ঘপকৈ মোৰ মনলৈ আহিলে যে অথনি তিতাবৰৰ পৰা আহোঁতে মই আমেৰিকান লেইজৰ আৰু এটা পেকেট লগত লৈ আহিছিলোঁ, আৰু সেইটো চুবাই চুবাই মোৰ কামখিনি কণ্টিনিউ কৰি গ'লোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে হয়তো অলপ বেলেগ ধৰণৰ পাইছে, কাৰণ মাজে মাজে ভইচ অভাৰ কৰিছোঁ, কিছুমান ক্লিপ 3:4 কৰি অকণমান ভিণ্টেজ টাইপৰ ফিলটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু মাজে মাজে কিছুমান বি-ৰোল শ্বট এড কৰি অকণমান ইণ্টাৰেষ্টিং কৰিবলৈ চেষ্টা কৰিছোঁ। ইমান কি পাৰিছোঁ নেজানো, গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি চাই ভাল পালে তেন্তে কি কৰিব লাগে সেইটোতো আপোনালোকে জানেই। আৰু এনেকেই চিপছ খাই খাই 2:40 মানলৈকে মই কামবিলাক কৰিলোঁ। দেখিলোঁ যে ছবিখনত আৰু বৰ বিশেষ কাম বাকী নাই, সেইটো কাৰণে ভাবিলোঁ বাকী যিমান কাম আছে চব কাইলৈ কৰিম, আৰু এতিয়া ইয়াতে সামৰি দিওঁ। আৰু এইটো ভিডিঅ' ইয়াতে সামৰি দিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'সমূহত খুব সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে চি ইউ, টাটা বাই বাই, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।